কিহৰ আয়োজন চলিছে? কি কাটিছে এইখিনি? মাহঁতৰ কাৰণে অমিতা। আমাৰ কাৰণে? মাংস। হাঁহ মাংস খাবা? বনালা নি? না বনা। ক'ত আছে মাংস? দালিটো বনালো, হাঁহ মাংস কি ভাজিটো বনাম এতিয়া। এইখিনি কি? সয়াবিন অমিতা আলুৱে মাহঁতৰ কাৰণে বনাম। আমাৰ কাৰণে হাঁহ মাংস, মাহঁতৰ কাৰণে দালি আৰু ভাজি আৰু কিবা চাটনি আছে। বেটাই কি কৰিছে? বেটাৰ ৰুম। চাওঁ পোৱালি কি কৰিছে চাই আহোঁ। দেহা থাক নাম নালাগে ন ফোন নালাগে 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 আহা চাওঁগে আহা মায়ে কি কৰিছে চাওঁগে আহা আহা মোৰ পিঠিত উঠা 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 মোৰ পিঠিত উঠা এই সেনেকে নহয় কান্ধত উঠিব কোৱা নাই পিঠিত উঠা আকৌ এতিয়া আমি ক'ত গৈ আছো হাই ককা আইতাৰ ৰুমটো দেখিছে না ৰং কৰি দিলে কালি দেখিলা কেনেকুৱা আছে ৰং কৰা মজা নে এইখন গোটেইখন ৰং পৰি আছে ভৰিটো হেৰি হৈ গৈছে তিতি গ'ল মোৰ ভৰিটো মায়ে কি কৰিছে চামগৈ বোলা আপুনি কি বনাইছে প্ৰসাদ অকণ খাই লোৱা নি তুমি এতিয়া প্ৰসাদ খাই নি এতিয়া মাংস বনাবা এতিয়া প্ৰসাদ নাখাওঁ কিহৰ প্ৰসাদ ভাদমহীয়া নাম আজি নাম গাব গৈছিলা নি তুমি বা কি দালি নে ভাত ডাল বৰ বেলেগ গৰম উঠিছে আকৌ তেল ইমানকৈ দিছা যে ভাজি হাঁহখিনি ক'ত হাঁহৰ মাংস ক'ত দেহাই খাবানে খাবা দিম নহয় ম'ম' খাব লাগিব সেইদিনা তুমি ককা আইতা ক'ত আছে ককা আইতা ক'ত আছে সেইয়া ককা আইতা ইয়াত বহি আছে দিছা কি কৈছে ককা আইতা প্ৰসাদ খাই আছে প্ৰসাদ খাই আছে ইয়াত খোৱা তুমি তাত অকলে থাকিব নালাগে দেই দেই ককাৰ লগত থাকিবা দেই মোবাইল চাই নাথাকে নহয় নহয় ভিডিঅ' কৰি আছো ভিডিঅ' দেখিব এতিয়া আমি ভিডিঅ' কৰিছোঁ নহয় মানে আমাৰ ভণ্টিৰ কথা কৈছে সিহঁতি গুৱাহাটীত থাকে যে আমাৰ ঘৰটো মানে ৰং কৰি আছে এইবোৰ গোটেই এইবোৰ ৰং কৰিছে মানে আমি আগৰ পৰাই এনেকৈয়ে চলিলোঁ আৰু আমাৰ দেউতাই এতিয়া পেঞ্চনৰ পইচা এইখিনি কৰিছে আপোনালোকে নাভাবিব আমি আমাৰ ইউটিউবৰ পইচা কিবা ভিডিঅ' বনাই পোৱা পইচা কৰিছোঁ বুলি আমি ইউটিউবৰ পইচা যেন তেন মাহেকত কেতিয়াবা পাওঁ একেবাৰে কম আৰু যেন তেন নিজে চলি থাকিবলৈ হৈছে আৰু ইমানো পইচা নাপায় মানুহে যিমান পইচা পায় বুলি কয় হয় নাই তুমি বহুত টকা পাইছা তোমাৰ ব্লেক মানি আছে মই জানো ব্লেক মানি আছে তুমি কি কৈছা আকৌ পোৱালি আকৌ মোবাইল লৈ ভিডিঅ' কৰিবলৈ ধৰিছে চাওক আমাৰ ৰুমৰ কালাৰবোৰ কেনেকুৱা লাগিছে কওকচোন এইখিনি চাওক এই আগতে মানে এইবোৰ বহুত বেলেগ আছিলে আপোনালোকে আমাৰ ভিডিঅ'বোৰ দেখিছিলে এডোখৰ টিভিটো দেখিছিলে আগতে এইটো টিভিটো তাৰপিছত এইখিনি এখন মানে আমাৰ মাহঁতৰ বিচনাখন মানে মাহঁতৰ ৰুমটো এইটো ৰং কৰি আছিলে এইটো ৰং কৰি কালি হৈ গ'ল এতিয়া ধুনীয়াকৈ ৰং কৰিলে আৰু ৰং কৰা মিস্ত্ৰীকেইজনো আমাৰ অসমীয়া মিস্ত্ৰী আমি বেলেগ মিস্ত্ৰী লগোৱা নাই আৰু আমাৰ ঘৰত যিখিনি মিস্ত্ৰী লগাইছোঁ সেইখিনিও অসমীয়া মিস্ত্ৰী আমি বেলেগ মিস্ত্ৰী কেতিয়াও নলগাওঁ কোনোবা কম দামত পায় বেলেগ মিস্ত্ৰী লগায় কিন্তু আমি নলগাওঁ কেনেকুৱা আছে কালাৰটো কেনেকুৱা আছে কওক আমাৰ কাৰণে বহুত হেৰি আৰু এইকেইটা ৰুম কৰিবলৈ আছে এইকেইটা ৰুম কালাৰ চালাৰ কৰা নাই এইবোৰ দেখিছেনে কেনেকুৱা হৈ আছে এইবোৰ বনাবলৈ আছে ৰং কৰিবলৈ আছে এইকেইটা ৰুম কালাৰ কৰি দিলে বৰ ধুনীয়া লাগিছে কি কৰি আছা তুমি এই নকৰিবা
এইখিনি কালাৰখিনি আমাৰ দেউতা মা দেউতাহঁতে যেনেকৈ কালাৰ কৰিব কৈছে তেনেকৈ কৰিছে আৰু আমাৰ মানে আমি বৰ হেৰি কৰা নাই কাৰণ মা দেউতা যি কৰিছে তেনেকৈ কৰিছে আমাৰ ভাইটি ঘৰত নাই সি গ'ল কলিকতা তাৰ এক্সাম এটা আছে কলিকতালৈ গৈছে কালি গৈ মই থৈ আহিলোঁ তাক আৰু আমাৰ ভণ্টিহঁত গুৱাহাটীত থাকে জোঁৱাই গুৱাহাটীত থাকে যে ৰ'বা সিহঁতি মানে আমাৰ ঘৰৰ কালাৰটো কেনেকুৱা হৈছে চাওঁ বুলি কৈছে এই ভিডিঅ'টো সেইকাৰণে বনাই দিলোঁ আৰু বাকী হাঁহ মাংস আজি খাম আজি আমাৰ হাঁহেৰে ভাত ৰ'বা আজি আমাৰ মানে হাঁহেৰে ভাত গতিকে হাঁহ মাংসৰ ভাত খাম আৰু চাওক বাহিৰৰ পৰা কি ধুনীয়া লাগিছে এইফালে এইখিনি চাওক কেনেকুৱা কালাৰ চালাৰ নাই এইখিনি কি ধুনীয়া লাগিছে দিছে ঘৰৰ কালাৰ কৰিলে বহুত ধুনীয়া লাগে এইটো আমাৰ মা দেউতাহঁতৰ ৰুম এইটো ৰুমত আমাৰ মা দেউতা থাকিব এখন দৰ্জাখন কৰিলে এখন দৰ্জা কালাৰ কাৰণে এখন কৰিব পাছত খোজ কাঢ়িছোঁ আৰু আমি ভিডিঅ' বনাই মানে কিমান টকা পাওঁ নক'বাচোন এইবোৰ কথা চেকৃত ৰাখিব লাগে ন মানুহক ক'ব নালাগে নহয় ইমান টকা পাইছোঁ বুলি এওঁ মিছা কথা কৈছে দেই ৰাইজ আমি বহুত টকা পাওঁ আমাৰ এওঁ বিয়াত টেঙৰ এনেকৈ পইচা পাইছোঁ বুলি ক'লে মানুহৰ হিংসা হ'ব যে তাৰপিছত মানে আকৌ হেৰি কৰিব হিংসা হ'লে মানুহৰ উন্নতি হয় এই ভিডিঅ'টো পটককৈ এতিয়া দি লওঁ মানে আমাৰ ভণ্টিয়ে চাওঁ বুলি কৈছে যে তাই আকৌ বাথৰুমটো চাওঁ বুলি কৈছে নহয় বাথৰুম আমাৰ বাথৰুমটো বনাই আছে বাথৰুমটো পাছত দেখাম এতিয়া এইখিনিকে তাই চাব আৰু ভিডিঅ'টো দিলোঁ তাই মোক কৈছিলে মানে ৰুম ঘৰটো চাওঁ বুলি তাৰ ল'ৰা টোপনি ধৰিছে টোপনিয়াই আছে মোৰ সময় নাই চুবাই থাকিব নালাগে পটাপট মাংস বনোৱা ভাত খাওঁ ভোক লাগিছে বাই বাই